যোৱা কেইঘণ্টামান ধৰি ছ'চিয়েল মিডিয়াত ইউটিউব আৰু ফেচবুকত এটা খবৰ দ্ৰুতগতিত ভাইৰেল হৈ আছে। ৰোহিত শৰ্মাই অডিআই ক্ৰিকেটৰ পৰা অৱসৰ ল'ব নেকি? এই খবৰ শুনি বহু ক্ৰিকেটপ্ৰেমী আচৰিত হৈ পৰিছে। কিন্তু প্ৰশ্নটো হ'ল, এই খবৰটো সঁচানে? আজি এই ভিডিঅ'টোত আমি কেৱল অফিচিয়েল তথ্য আধাৰত সম্পূৰ্ণ সত্য জানিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যেতিয়া এই খবৰটো ভাইৰেল হ'ল, তেতিয়াই বহুতে ভাবিবলৈ আৰম্ভ কৰিলে যে হয়তো ৰোহিত শৰ্মাই শীঘ্ৰে অডিআই ক্ৰিকেটৰ পৰা অৱসৰ ল'ব। কিন্তু ইয়াৰ পিছতে BCCI-ৰ সচিব দেৱজিৎ শইকীয়াই ইয়াৰ ওপৰত স্পষ্ট বক্তব্য দিয়ে। তেওঁ কয় যে ৰোহিত শৰ্মাই অডিআইৰ পৰা অৱসৰ ল'ব বুলি চলি থকা খবৰটো সম্পূৰ্ণ ভিত্তিহীন। BCCI-লৈ এই বিষয়ত কোনো আনুষ্ঠানিক তথ্য অহা নাই আৰু ৰোহিতেও কোনো অৱসৰৰ সিদ্ধান্ত জনোৱা নাই। অৰ্থাৎ বৰ্তমান ভাইৰেল হৈ থকা এই খবৰটো অফিচিয়েলভাৱে নিশ্চিত হোৱা নাই। ৰোহিত শৰ্মাই ইতিমধ্যে T20 ইণ্টাৰনেশ্যনেল আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। কিন্তু অডিআই ক্ৰিকেটৰ পৰা তেওঁ এতিয়াও অৱসৰ ঘোষণা কৰা নাই। বৰ্তমান ভাৰতীয় দলৰ আগন্তুক অডিআই পৰিকল্পনাটো ৰোহিত শৰ্মাৰ নাম আছে বুলি বিভিন্ন বিশ্বাসযোগ্য সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। সেয়ে কেৱল ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা খবৰ দেখি বিশ্বাস কৰাটো উচিত নহয়। গতিকে এই মুহূৰ্তলৈকে সত্যটো এয়াই, ৰোহিত শৰ্মাই অডিআইৰ পৰা অৱসৰ লোৱা নাই। BCCI-ৰ সচিব দেৱজিৎ শইকীয়াৰ বক্তব্য অনুসৰি ভাইৰেল হৈ থকা অৱসৰ খবৰটো সম্পূৰ্ণ মিছা। যদি ভৱিষ্যতে ৰোহিত শৰ্মাই নিজে কোনো সিদ্ধান্ত ঘোষণা কৰে, তেন্তে এই খবৰ আমি আপোনালোকলৈ সৰ্বপ্ৰথম লৈ আহিম। আপুনি যদি এনেধৰণৰ সত্য, অফিচিয়েল আৰু বিশ্বাসযোগ্য ক্ৰিকেটৰ আপডেট অসমীয়াত পাব বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। আপুনি কি ভাবে, ৰোহিত শৰ্মাই 2027ৰ অডিআই বিশ্বকাপ খেলা উচিত নে? আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ। জয় আই অসম।